order PL of the so NK so maku people of claim that ke morning sip of the evening sip of the Aprang kita tang apol dak homton ng pi dak general secretary do apol sa mina dak morning sip and evening sip alang kum kating kipan morning sip evening sip to pomlo no la dak faculty member sum sa me alang to morning sip and evening sip do ma long pom dak mine sa me jo apol dak to do ke ala teacher na tuma pan evening sip extra pa do ko pulutan te suri ke batang ka pusat do ma tabat di product tok dak do pulutan de la to principal ku piloy kemudian de putan jenai ke 25% dot kali anton nong la bai কাৰ্বি পাহাৰৰ চৰকাৰী বিভাগ আৰু দুৰ্নীতি যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি দুৰ্নীতিৰ ক্ষেত্ৰত পাহাৰীয়া জিলাখনৰ জলসিঞ্চন বিভাগ আৰু এখুবচৰা কাৰ্যত কাৰ্বি পাহাৰত সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে জলসিঞ্চন বিভাগ অৰ্ধ নিৰ্মিত আঁচনিৰে জলসিঞ্চন বিভাগৰ অভিলেখ আমৰেং জলসিঞ্চন আঁচনিৰ নামত ব্যাপক লুণ্ঠন তাৰ পকেটত সোমাল 12 কোটি টকীয়া আঁচনিৰ ধন দুৰ্নীতিত কি ভূমিকা লৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দুৰ্নীতিৰ কথা নাজানে নেকি CEM তুলিৰাম ৰংহাঙে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ একাংশ জনপ্ৰতিনিধি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ বাবে জলসিঞ্চন বিভাগ এতিয়া যেন সোণৰ কণী পৰা হাঁহ ইয়াৰ অন্যতম উদাহৰণ খেৰনিৰ আমৰেং জলসিঞ্চন প্ৰকল্প 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো কিদৰে হাবি জংঘলেৰে ভৰি পৰিছে এবাৰ চাওক 2006 চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোৰ জৰিয়তে হেনো 700 কৃষকৰ প্ৰায় 2000 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে কিন্তু বাস্তৱত এটা পৰিয়ালকো উপকৃত কৰা নাই প্ৰকল্পটোৱে যদি আমি বেছি খান্দিব যাওঁ তেতিয়ালে হয়তো বহুত আন মানুহৰ নামও ওলাব শুনিলে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ দালাল ৰাজৰ বিৰুদ্ধে মুকলি জেহাদ ঘোষণা মুখ্যমন্ত্ৰীৰ চৰকাৰী সকলো কাম-কাজৰ পৰা মধ্যভোগীক আঁতৰোৱাৰ সংকল্প চৰকাৰী বিষয়ালৈও বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ অনুৰোধ কৰিম সকলোকে বিশেষকৈ চৰকাৰী বিষয়াসকলক যে আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব এই ধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব দুখীয়া দৰিদ্ৰ মানুহৰ কাম আপোনালোকে কোনো মধ্যভোগী নোহোৱাকৈ কৰি দিব দালাল ৰাজৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অভিযান সঁচাকৈয়ে আদৰণীয় সমাজৰ পৰা দালাল ৰাজ ব্যৱস্থাটো আঁতৰ হোৱাটো সকলোৱে বিচাৰে পিছে ৰব এয়া কি ছ'চিয়েল মিডিয়াত তুলপাৰ লগোৱা এখন বিশেষ ফটোগ্ৰাফ মুখ্যমন্ত্ৰীয়ে দালাল ৰাজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ সময়তে চৰ্চালৈ আহিছে এই বিশেষ ফটোগ্ৰাফ বিজেপিলৈ অহাৰ পূৰ্বে গামোচা পিন্ধাই এজন বিশেষ ব্যক্তিক আদৰণি জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিজন ভবানীপুৰ সমষ্টিৰ প্ৰাক্তন AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰ সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে ইতিমধ্যে বহু বাতৰি প্ৰকাশ পাইছে মাটিৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পিছলৈ ভূ মাফিয়া হিচাপে এক পৰিচয় পালে ফণীধৰ তালুকদাৰে
ৰাজ্যৰ মাটিৰ দালাল বুলি ক'লে যিকেইজন ব্যক্তিৰ কথা প্ৰায়ে চৰ্চাৰ মাজলৈ আহে তাৰ ভিতৰত ফণীধৰ তালুকদাৰ অন্যতম। এতিয়া সেই ফণীধৰ তালুকদাৰেই বিজেপিৰ উঠি ৰজা বহি ৰজা। দালাল ৰাজৰ বিৰুদ্ধে চলোৱা অভিযানত নাম উঠিবনে ফণীধৰ তালুকদাৰৰ? ফণী তালুকদাৰৰ বিৰুদ্ধে কঠোৰ হ'বনে মুখ্যমন্ত্ৰী? তেওঁক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাব পাৰিবনে কাকো খাতিৰ নকৰা মুখ্যমন্ত্ৰীয়ে? কেৱল চমক সৃষ্টিৰ বাবেহে হ'ব নেকি দালাল ৰাজৰ বিৰুদ্ধে অভিযান? কেৱল পেণ্ট ফটা চেণ্ডেল চিঙা দালালক আটক কৰিলেই নহ'ব। ইয়াক লৈ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ। ৰাজ্যজুৰি চৰকাৰে মাটি দালালৰ বিৰুদ্ধে যি অভিযান চলাইছে সেই অভিযান যাতে প্ৰদৰ্শনকামিতা নহয়, চমক সৃষ্টিৰ বাবে নহয়, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছো। চৰকাৰে প্ৰকৃতাৰ্থত যদি মাটি দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বিচাৰিছে তেন্তে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱাকালি যিধৰণে উঠাই আনিছে, কিছুমানৰ চেণ্ডেল চিঙা, পেণ্ট ফটা, চাৰ্ট ফটা, এই সৰু সৰু পুথি খলিহনা মাটি দালালবিলাকক অকল এৰেষ্ট কৰিলে বা ধৰি আনিলে সমস্যা সমাধান নহয়। চৰকাৰে প্ৰকৃতাৰ্থত যদি সমস্যাটো সমাধান কৰিব বিচাৰিছে তেন্তে SUV গাড়ী, বিলাসী গাড়ী উঠি পঠা ডাঙৰ ডাঙৰ যিবিলাক ভূমাফিয়া মাটি দালাল সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰক, তেতিয়াহে প্ৰকৃততে সমস্যাটো সমাধান হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এটা আহ্বান, তেওঁ নিজৰ কথা আৰু কামৰ মাজত সংগতি ৰাখক। কাৰণ তেওঁ এফালে কয় যে মাটি দালালৰ বিৰুদ্ধে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আনফালে আকৌ আমি সকলো সংবাদ পত্ৰত দেখিবলৈ পাওঁ যে তেওঁ গামোচাৰে তেওঁ বোলে মাটি দালালকে আদৰণি জনাইছে। গতিকে এনেকে কেনেকে হ'ব? গতিকে মুখ্যমন্ত্ৰী যাতে নিজৰ কথা ৰাখক আৰু তেওঁ যিসকল মাটি দালালৰ গামোচা পিন্ধে আদৰণি জনাইছিলে সেইসকলকো তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ সৎ সাহস কৰক। ইপিনে মুখ্যমন্ত্ৰীৰ দালাল ৰাজ নিৰ্মূলকৰণৰ নমুনাক লৈ প্ৰশ্ন তুলিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ উপসভাপতি ৰাছেল হুছেইনৰ মতে মাটি দালালৰে ভৰি আছে বিজেপি। অসমৰ শ্ৰেষ্ঠ মাটিৰ দালালক গামোচা পিন্ধাই আদৰিলে মুখ্যমন্ত্ৰীয়ে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে আকৌ উদ্ধৱ ভেটাৰখীয়া কৰাৰ দৰে অশোক সিংঘালক মন্ত্ৰী, তেওঁ কেবিনেট মন্ত্ৰী, তেওঁক দায়িত্ব দিছে। তেওঁৱেই এই কামটো আগতে আমি দেখিছিলোঁ যে তেওঁ বিল্ডাৰ, তেওঁ মাটি লোৱা, মাটিৰ ব্যৱসায় কৰা, ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰীয়ে গামোচা পিন্ধাই সেই সেইদিনাখন অসমৰ আটাইতকৈ ডাঙৰ শ্ৰেষ্ঠ যিজন মাটিৰ দালাল ফণী তালুকদাৰক গামোচা পিন্ধাই তেওঁ আদৰিলে, শৰাই দি আদৰিলে। এইটো হ'ল বিজেপিৰ আচলতে কালচাৰ। ইয়াৰ আগতে বৰক্ষেত্ৰী সমষ্টিৰ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰা যিগৰাকী প্ৰাৰ্থী নাৰায়ণ ডেকা, তেওঁ কি আছিল? তেওঁ এজন বিখ্যাত মাটি ব্যৱসায়ী আছিল। চ' গোটেই বিজেপি দলটো আপুনি যদি চাই যে আজি যি মুখ্যমন্ত্ৰীয়ে যিটো কাৰ্য কৰিছে বা যেনেকৈ দেখক ভাল কৰিছে, আদৰণীয় পদক্ষেপ। কিন্তু ঘটনা যে আপুনি জালুকবাৰী সমষ্টিলৈকে যাওক, এইমছখন এতিয়া যিখন প্ৰস্তাৱিত এইমছ য'ত হৈ আছে, এইমছৰ তাৰ ওচৰে পাজৰে যিবোৰ বিখ্যাত বিখ্যাত মাটিৰ দালাল, সেইবোৰ কাৰ মানুহ? মুখ্যমন্ত্ৰী সদায় চমক সৃষ্টি কৰি আছে। 2011 চনত তেওঁ যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া DPI অফিচত গৈ কাহিলীপাৰাত যায় ফাইলবোৰৰ ধূলি গুচাই গুচাই কাৰোবাক ছাছপেণ্ড কৰিছিল, কিবা কৰিছিল। তেতিয়াও পেঞ্চনৰ অফিচত গৈছিল। এতিয়া তেওঁ আকৌ মন্ত্ৰী, তেতিয়া মন্ত্ৰী হিচাপে তেওঁ দায়িত্ব লৈছিল, এইবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে। চমক সৃষ্টি কৰিব লাগে, তাৰ বাহিৰে একো নাই। আল্টিমেটলি বিজেপিৰ যিটো কালচাৰ যে নাৰায়ণ ডেকাকে হওক বা এতিয়া ফণী তালুকদাৰক যেনেকৈ অসমৰ বিখ্যাত দালালৰ গামোচা পিন্ধাই লৈছে, আকৌ পিছলৈ দুদিনমান পিছত চাওক, আপোনালোকে কেইদিনমান ৰখক, দুদিনমান পিছত আকৌ সেই একে পৰিস্থিতি হ'ব, আকৌ মাটিৰ দালাল সকলোৰে ৰমৰমীয়া অৱস্থা হ'ব। সুদীৰ্ঘ দিন ধৰি অসমৰ ৰাইজে মাটিৰ দালালৰ পৰা পাই অহা হাৰাশাস্তিৰ পৰা মুক্তি দিবলৈ মুখ্যমন্ত্ৰীয়ে চলোৱা অভিযান অৱশ্যে সাধুবাদৰ যোগ্য। কিন্তু ৰাইজে পতিয়ন যাবলৈ খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে নীতি পৰিহাৰ কৰি এই অভিযান প্ৰকৃতাৰ্থত সাৰ্থক কৰি তুলিব বুলি আশা কৰিব পাৰিনে? যেতিয়া কংগ্ৰেছৰ কেন্দ্ৰৰ চৰকাৰ আছিলে তেতিয়া বেকৱাৰ্ড ৰিজন গ্ৰাণ্ট ফাণ্ড আছিলে, বৰ্ডাৰ এলেকাৰ কাৰণে বিশেষ আঁচনি আছিলে। কোন আছিলে স্বাস্থ্যমন্ত্ৰী সকলোৱে জানে। বৰ্তমানৰ মুখ্যমন্ত্ৰী মাত্ৰ বিল্ডিং নিৰ্মাণ কাম কৰি আছে, কিন্তু বিল্ডিঙৰ ভিতৰত ডক্টৰ আছেনে নাই তাৰ বাবে তেওঁলোকৰ কোনো তথ্য তেওঁলোকৰ ওচৰত নাই। খেতিয়কসকল আটাইতকৈ আজি তেওঁলোকৰ ক্ষতি হৈ আছে। ইউৰিয়া পোৱা নাই। আজি তেওঁলোকৰ ইউৰিয়া জুন জুলাইত পাব লাগিছিল, আজি ছেপ্টেম্বৰত গৈ পাইছে। অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লীত গৈ আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লগ পাইছিলে। আৰু আমি সকলোৱে আশা কৰিছিলোঁ
যে তেওঁ লগ পোৱা উদ্দেশ্যটো হ'ল যে আমাৰ সীমান্তৰ মানুহৰ সমস্যাখিনি সমাধান কৰিবলৈ কিবা এটা বিশেষ পেকেজ লৈ আনিব। যিহেতু আজি কোভিডৰ কাৰণে লকডাউনৰ কাৰণে আটাইতকৈ বেছি আজি প্ৰভাৱ পৰিছে আমাৰ সীমান্ত অঞ্চলত থকা মানুহখিনিৰ ওপৰত। আজি ইয়াৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী একো চাকৰি নাপায় আজি বাহিৰলৈ যাবলৈ গৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা কি একো তেওঁলোকে বিশেষ পেকেজ আনিব নোৱাৰিলে। আজি বহুত ক্ষেত্ৰত CRPFৰ বাধা দিয়াৰ কাৰণে আমাৰ স্কুলখিনি ভালদৰে চলা নাই। আমাৰ স্থানীয় মানুহে কিবা অসুবিধা পাইছে, কিন্তু একো তেওঁলোকৰ পৰা আনিব পৰা নাই। যেতিয়া কংগ্ৰেছৰ কেন্দ্ৰত চৰকাৰ আছিলে তেতিয়া বেকৱাৰ্ড ৰিজন গ্ৰাণ্ট ফাণ্ড আছিলে, বৰ্ডাৰ এলেকাৰ কাৰণে বিশেষ আঁচনি আছিলে, যি আঁচনি বৰ্তমানৰ চৰকাৰ মোদী চৰকাৰ দিনত বন্ধ হৈ গ'ল। আমি আশা কৰিছিলোঁ কি এখন মুখ্যমন্ত্ৰী মহোদয় তাত গৈ সেই আঁচনিবিলাক আনিব পাৰি আৰু স্থানীয় মানুহক উপকৃত কৰিব পাৰিলেহেঁতেন। আজি বহুত ইয়াত সমস্যা আছে। তো সেইখিনি আজি মই ৰাস্তাই কওক, দলং কথাই কওক, অসম নাগালেণ্ড সীমান্তৰ কথাই কওক, CRPF কথাই কওক, আজি সাব চেণ্টাৰ কথাই কওক, আমাৰ প্ৰাক্তন বিধায়িকা ৰজনীয়া তিৰ্কী ডাঙৰী যথেষ্ট ইয়াত সাব চেণ্টাৰ খুলিলে, হেল্থ সাব চেণ্টাৰ, ডক্টৰ নাই। কোন আছিলে স্বাস্থ্যমন্ত্ৰী সকলোৱে জানে। তো বৰ্তমানৰ মুখ্যমন্ত্ৰী মাত্ৰ বিল্ডিং নিৰ্মাণ কাম কৰি আছে, কিন্তু বিল্ডিঙৰ ভিতৰত ডক্টৰ আছেনে নাই তাৰ বাবে তেওঁলোকৰ কোনো তথ্য তেওঁলোকৰ ওচৰত নাই। খৰাং পৰিস্থিতি সন্দৰ্ভত কি ক'ব? খৰাং আমাৰ এই সন্দৰ্ভত মই বিচাৰোঁ যে বৰ্তমানৰ যে মানুহখিনি আজি তেওঁলোকৰ আজি কিমান বেয়া অৱস্থা হৈছে, কিবা এটা কম্পেনচেশ্যন পাব লাগিছিল। ইৰিগেশ্যনৰ ক্ষেত্ৰত যে ইয়াত ইৰিগেশ্যন বিভাগ বিফল হ'ল সেইটোৱে প্ৰমাণ হ'ল। আজি কিমান অন্য ৰাজ্যত MGNৰেগাৰ জৰিয়তে ৱাটাৰ কনজাৰ্ভেশ্যন, ৱাটাৰ মেনেজমেণ্টৰ কিমান আঁচনি হ'ব পাৰে, কিন্তু ইয়াত আজি MGNৰেগা আৰু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট যিদৰে কাম কৰিব লাগে কাম তেওঁলোকে কৰা নাই, যাৰ ফলত বৰষুণৰ অভাৱত আজিতো ক্লাইমেট চেঞ্জৰ সময়ত বৰষুণ কেতিয়া দিয়ে কেতিয়া নিদিয়ে কোনো ক'ব নোৱাৰে। অহা বছৰো এনেকুৱা অৱস্থা হ'ব পাৰে। তো তাৰ কাৰণে আজিৰ পৰা কি কৰিব, খেতিয়কসকল আটাইতকৈ আজি তেওঁলোকৰ ক্ষতি হৈ আছে। ইউৰিয়া পোৱা নাই। আজি তেওঁলোকৰ ইউৰিয়া জুন জুলাইত পাব লাগিছিল, আজি ছেপ্টেম্বৰত গৈ পাইছে। আজি ৰাবিৰ আমাৰ সময় আহিব, ৰাবি খেতিৰ সময় আহিব, আজিৰ তাৰিখত তেওঁলোকে ইউৰিয়া দিব লাগে, ইউৰিয়া তেওঁলোকে পোৱা নাই। তো এইখন চৰকাৰ কি উদ্দেশ্য লৈ নিৰ্বাচন জিকিলে? মাত্ৰ ক্ষমতা ল'বলৈ, এটা দুটা আৰু বিধায়ক ল'বলৈ।